নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আৰু মোৰ শুভাকাংক্ষী ৰাইজ, আপোনালোকে ভালে আছে? হয়, ময়ো ভালে আছো। এতিয়া অসমৰ চুকে কোণে চাৰিওপিনে বানপানী। এই বানপানীৰ সময়ত বা বানপানীৰ পিছত বা বানপানীৰ কেইমাহমান পিছলৈকে বানপানীৰ পৰা কি কি বেমাৰ বা কি কি ৰোগ শাৰীৰিকভাৱে, মানসিকভাৱে আৰু আৰ্থিকভাৱে আমাৰ ক্ষয়ক্ষতি হ'ব পাৰে তাৰ বিষয়ে কিছু চমুকৈ ক'বলৈ ওলাইছো। প্ৰথমতে আমি বানপানীৰ বিষয়ে অলপ চমুকৈ জানো আহক। বিভিন্ন কাৰণত বিভিন্ন উৎসৰ পৰা পানী যেতিয়া ওফন্দি উঠি সমতল ভূমিত প্লাবিত হয় তেতিয়া আমি বানপানী বুলি কওঁ। আমি জানো অতিৰিক্তভাৱে বৰষুণ হলে, সাগৰত ঢৌ আহিলে, নতুবা নদীৰ বান্ধ ভাঙিলে ধুমুহা আৰু চুনামিৰ কাৰণেও বানপানী হ'ব পাৰে। যিয়ে নহওক, বিশ্বৰ মানচিত্ৰত প্ৰাকৃতিকভাৱে হওক বা কৃত্ৰিমভাৱে হওক, মুঠতে প্ৰাকৃতিক দুৰ্যোগৰ পৰা হোৱা বানপানীৰ বিষয়ে চবৰে অৱগত। অকল অৱগতই নহয় বা পৰিচিতই নহয়, এনেবোৰ প্ৰাকৃতিক দুৰ্যোগৰ পৰা হোৱা বানপানীৰ বিষয়ে সকলোৱে অলপ চলপ হলেও অৱগত। অকল অৱগতই নহয়, আমাৰ দৈনন্দিন জীৱনৰ লগত ইয়াৰ এটা নেৰা নেপেৰা সম্পৰ্ক গঢ়ি উঠা যেন অনুমান হয়। অৰ্থাৎ বানপানীৰ লগত আমি যেন এক সহ অৱস্থান কৰি থকা যেন বোধ হয়। আচৰিত যেন লাগিলেও এই বানপানীৰ লগত আমি সহ অৱস্থান কৰাৰ ফলতেই আমাৰ কিছুমান সংক্ৰামকজনিত ৰোগ বা কিছুমান বাহকজনিত ৰোগ, তাৰোপৰি জীৱ জন্তুকে আদি ধৰি সমাজৰ বহুতো ক্ষতি সাধন কৰিছে বা কিছুমানক চিৰজীৱনৰ কাৰণে পংগু কৰি তুলিছে। তাৰোপৰি সমাজত আৰ্থিকভাৱে সা সম্পত্তি নষ্ট কৰি ই বহুত ক্ষতি সাধন কৰিছে। সেইবাবেই এই বিষয়টো সকলোৱে গুৰুত্ব সহকাৰে ল'ব লগা হৈছে। ই আমাক এনেকৈ আৰ্থিকভাৱে ক্ষতি সাধন কৰে যে ভাবিলে আপোনাৰ আচৰিত লাগিব। ই আমাৰ দৈনন্দিন জীৱনৰ কাম কাজবোৰৰ যথেষ্ট ক্ষতি সাধন কৰে। অত্যধিক বানপানীয়ে জীৱ জন্তুৰ মৃত্যুমুখত পেলাৰ বাবে আমাৰ সমাজত ই যথেষ্ট পৰিমাণে আৰ্থিক লোকচানৰ সন্মুখীন হ'ব লগা হয়। এই বানপানীৰ সময়ছোৱাতে পৰ্যটকৰ সংখ্যা কমি যোৱাৰ বাবে চৰকাৰেও বহুত পৰিমাণে আৰ্থিক লোকচানৰ সন্মুখীন হ'ব লগা হয়। বানপানীৰ সময়ছোৱাত বিদ্যুৎ সংযোগ কৰ্তন হোৱাৰ বাবে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ যথেষ্ট সমস্যাৰ সন্মুখীন হোৱাৰ উপৰিও চৰকাৰৰো এটা আৰ্থিক দিশত বহুত ক্ষতি হয়। বানপানীয়ে পথাৰৰ শস্যবোৰ ক্ষতি সাধন কৰে, যিটোৱে সমগ্ৰ ভাৰতবাসীক আৰ্থিকভাৱে এক বৃহৎ লোকচানৰ সন্মুখীন পিনে ঠেলি দিয়ে। বানপানীয়ে আমাৰ বহুমূলীয়া সম্পত্তিবোৰ নষ্ট কৰাৰ উপৰিও আন্তঃগাঁথনিত যথেষ্ট প্ৰভাৱ পেলাই ই ক্ষতি সাধন কৰে। বানপানীয়ে অকল আমাক আৰ্থিকভাৱে ক্ষতি কৰাই নহয়, ই আমাক শাৰীৰিকভাৱেও যথেষ্ট ক্ষতি কৰে। বানপানীত সাধাৰণতে বিভিন্ন নলা নৰ্দমাত আবদ্ধ হৈ থকা জাবৰ জোথৰ, মৰি পচি যোৱা জীৱ জন্তু, শৌচালয়ৰ পৰা ওলাই অহা মল মূত্ৰই পানী দূষিত কৰে আৰু এই দূষিত পানীত নিজৰ পোহনীয়া জীৱ জন্তুকে আদি কৰি নিজৰ মৰমৰ সম্পত্তিবিলাক বচাবৰ বাবে কমেও 2-3 দিন এই বানপানীতেই থাকিব লগা হয়, যাৰ ফলত বিশুদ্ধ খোৱা পানী, দূষিত খাদ্য আৰু অপৰিষ্কাৰ পৰিৱেশৰ মাজত তেওঁলোকে থাকিব লগা হোৱাৰ বাবে কিছুমান সংক্ৰামক আৰু কিছুমান বাহকজনিত ৰোগে দেখা দিয়ে। তাৰোপৰি কিছুমান ছালৰ সংক্ৰমণ আৰু চকুৰ কনজাংটিভাইটিছৰ সৃষ্টি হ'ব পাৰে। এতিয়া মই আপোনালোকক থুলমূলকৈ কি কি সংক্ৰামক ৰোগ হ'ব পাৰে তাৰ বিষয়ে ক'বলৈ ওলাইছো। টাইফয়েড জ্বৰ হ'ব পাৰে, যিটো সালমনেলা টাইফি বেক্টেৰিয়াৰ দ্বাৰা সংক্ৰমিত হোৱা খাদ্য আৰু পানীৰ পৰা হ'ব পাৰে। টাইফয়েড জ্বৰৰ পৰা মূৰৰ বিষ, জ্বৰ, পেট ফুলা, পেটৰ বিষ আদি হ'ব পাৰে। তাৰোপৰি বমি আৰু ছালত ৰঙা ৰঙা দাগ পৰিব পাৰে। এই সময়ছোৱাত ডায়েৰিয়া হ'ব পাৰে। বিশুদ্ধ পানী আৰু বিশুদ্ধ খাদ্যৰ পৰা এই ডায়েৰিয়া ৰোগ হ'ব পাৰে। কিছুমান ভাইৰাছ, ৰটা ভাইৰাছ, কিছুমান বেক্টেৰিয়া, ইকলাই, সালমনেলা আদিৰ পৰা হ'ব পাৰে। একুইড বেচিলাৰী ডিচেণ্ট্ৰি হ'ব পাৰে, যিটোৱে চিগেলা বেক্টেৰিয়াৰ দ্বাৰা সংক্ৰমিত খাদ্য আৰু পানীৰ পৰা হ'ব পাৰে। এই ৰোগ হ'লে পেটৰ বিষ, বমি, অতিপাত, ডায়েৰিয়া, পেটৰ কামৰণি আদি হ'ব পাৰে। এতিয়া আমি আপোনালোকক বাহক ৰোগৰ বিষয়ে ক'বলৈ ওলাইছো। সাধাৰণতে বানপানী হৈ যোৱাৰ পিছত কিবা এটা দুৰ্গন্ধই বিৰাজ কৰা যেন অনুমান হয়। প্ৰখৰ ৰ'দেও পৰিৱেশত যথেষ্ট তাপমাত্ৰা বৃদ্ধি কৰে, যাৰ ফলস্বৰূপে শৰীৰৰ অস্থিৰতাৰ সৃষ্টি কৰে। এডিছ ইজিপ্টি আৰু এডিছ এলকেপিটাছ কিউলেক্স এনফিলিছ প্ৰজাতিৰ মহে কণী পাৰি তাৰ দ্ৰুতগতিত বংশ বৃদ্ধি কৰি বিভিন্ন ধৰণৰ বাহকজনিত ৰোগৰ সৃষ্টি কৰিব পাৰে। যেনে এডিছ ইজিপ্টি আৰু এডিছ এলকেপিটাছ মহে ডেংগু সৃষ্টি কৰিব পাৰে। এনফিলিছ মহে মেলেৰিয়া আৰু কিউলেক্স মহে জাপানীজ এনকেফেলাইটিছ ৰোগৰ সৃষ্টি কৰিব পাৰে। তাৰোপৰি বাহকজনিত ৰোগ হালধীয়া জ্বৰ আৰু চিকুনগুনিয়াৰ জ্বৰো হ'ব পাৰে। বানপানীৰ পৰা হোৱা ৰোগক সংক্ৰামেই হওক বা বাহকজনিত ৰোগেই হওক আমি কেনেকৈ প্ৰতিৰোধ কৰিব পাৰিম? প্ৰথম কথা হ'ল বিশুদ্ধ পানী। ৰন্ধা বঢ়া কৰাৰ আগতেই ভালকৈ গৰম কৰি পানীখিনি বিশুদ্ধ কৰি ল'ব লাগে, তাৰ পিছত ব্যৱহাৰ কৰিব লাগে। মনত ৰাখিব, পানী সদায় শোধন কৰি ল'ব লাগে। পানী পৰিষ্কাৰ কৰি ল'বলৈ সাধাৰণতে ক্লৰিন টেবলেট ব্যৱহাৰ কৰিব লাগে। পানী উতলাই খাব লাগে। ঘৰুৱাভাৱে ফিল্টাৰ কৰি খাব লাগে। ঘৰুৱাভাৱে ফিল্টাৰ কৰিবলৈ হ'লে বালি, শিল আৰু এঙাৰ হ'লেই হ'ল। কুঁৱাৰ পানীত ফিটকিৰি বা পটাছ বা ব্লিচিং পাউডাৰ দিব লাগে। সদায় হাত ভৰি পৰিষ্কাৰ কৰি ধুই খাদ্য গ্ৰহণ কৰিব লাগে। এই সময়ছোৱাত ভালকৈ সিজোৱা বস্তু ব্যৱহাৰ কৰিব লাগে। এই সময়ছোৱাত স্বাস্থ্যসন্মত নোহোৱা কোনো খাদ্য বস্তুৱে গ্ৰহণ কৰিব নালাগে। বিশেষকৈ শৌচালয় পৰিষ্কাৰ কৰি ৰাখিব লাগে। শাক পাচলিবোৰ গৰম পানীৰে ধুয়ে ব্যৱহাৰ কৰিব লাগে। ঘৰৰ ভিতৰত যাতে মহে বেছি উপদ্ৰৱ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে আপোনালোকে
শালধনাৰ ব্যৱহাৰ কৰিব লাগে বা ধোৱাৰ ব্যৱস্থা কৰিব লাগে। ঘৰৰ চাৰিওফালে মহৰ সংখ্যা বৃদ্ধি হ'ব পৰা স্থানসমূহ যেনে নলা নৰ্দমা বা ওচৰত জাবৰ জোঁথৰৰ দমবোৰত বিজ্ঞানসন্মতভাৱে পোৱা কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰি সেইবোৰ পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখিব লাগে। সদায় আঁঠুৱা ব্যৱহাৰ কৰিব লাগে। সদায় হাত ভৰি ঢাকি ৰাখিবৰ বাবে দীঘল কাপোৰ ব্যৱহাৰ কৰিব লাগে। কেতিয়াও খালী গাড়ী থাকিব নালাগে। টীকাকৰণ কৰিব লাগে। সাধাৰণতে টীকাকৰণ সেইবোৰ অঞ্চলত বেছিকৈ কৰিব লাগে যিবোৰ অঞ্চলত বানপানী হোৱাৰ প্ৰৱণতাটো খুব বেছি থাকে। এনেবোৰ অঞ্চলত টাইফয়েড আৰু টিটেনাছৰ দৰে প্ৰতিৰোধযোগ্য ৰোগৰ টীকাকৰণ কৰিব লাগে। সজাগতা আৰু চিকিৎসা। প্ৰথম কথা হ'ল চৰকাৰৰ সতৰ্কবাণী, স্থানীয় বাতৰি কাকত, বতৰৰ আপডেটৰ খবৰ এইবোৰৰ প্ৰতি গুৰুত্ব সহকাৰে মনোযোগ দিব লাগে আৰু বানপানীৰ পৰা নিজকে বা সমাজৰ আন লোকসকলকো স্থান নিৰ্বাচন কৰি তালৈ স্থানান্তৰ হ'ব লাগে। বানপানী হৈ যোৱাৰ পিছত ঘৰটো পৰিষ্কাৰভাৱে চাফা কৰিব লাগে। বিশুদ্ধ পানী, বিশুদ্ধ খাদ্য আৰু ঔষধযুক্ত আঁঠুৱা আৰু মহ খেদিবৰ বাবে বিজ্ঞানসন্মতভাৱে পোৱা কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰক আৰু মজুত কৰি ৰাখক। বানপানীৰ সময়ত কিদৰে চিকিৎসা কৰিব পৰা যায়? চিকিৎসা বুলি ক'লে সাধাৰণতে বানপানীৰ সময়ত বানপানীৰ পৰা হোৱা ৰোগ যেনে সংক্ৰামক ৰোগ, বাহকজনিত ৰোগ, নতুবা বানপানীৰ সময়ত বেছি হুলস্থুলৰ পৰিৱেশৰ সৃষ্টি হয় বাবে কিছুমান আঘাতজনিত সমস্যাৰ সৃষ্টি হ'ব পাৰে। সেইবোৰ মোকাবিলা কৰিবলৈ সাধাৰণতে এণ্টিবায়টিক্স নাইবা বিষনাশক মলম, ঘাঁহ শুকোৱা মলম আৰু কিটক্সাইড আদি দি ৰোগৰ সৈতে মোকাবিলা কৰিব পাৰি। আজিৰ ভিডিঅ'টো ইমানেই আছিল। মই আশা কৰোঁ আজিৰ ভিডিঅ'টোৰ পৰা আপোনালোকে বানপানীৰ সময়ত উদ্ভৱ হোৱা বিভিন্ন পৰিস্থিতিৰ সৈতে আপোনালোকে কেনেকৈ মোকাবিলা কৰিব পাৰে তাৰ বিষয়ে কিছু তথ্য লাভ কৰিবলৈ সক্ষম হ'ল। ধন্যবাদ।